আজি মই এই ভিডিঅ'টোত আপোনালোকক জনাম কিছুমান চৰকাৰী চাকৰিৰ বিষয়ে মানে গভৰ্ণমেণ্ট জবৰ বিষয়ে আৰু কি গভৰ্ণমেণ্ট জব দিছে মানে কিমানটা পোষ্টৰ বাবে দিছে এই জব আৰু কি পোষ্টৰ বাবে দিছে এই জব আৰু এই চাকৰিৰ বাবে আপোনালোকে আবেদন কৰিবলৈ হ'লে কেনেকৈ আবেদন কৰিব লাগিব অন্তিম তাৰিখ কেতিয়া সেই সকলো বিষয়ে জনাই দিম আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব সেই বিষয়েও জানিব পাৰিব আপোনালোকে সো আপোনালোকে মোৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অতি গুৰুত্ব সহকাৰে চাই থাকক মই আপোনালোকক গোটেই তথ্য জনাই দিম এতিয়া আপোনালোকে জানি লওক যে কি পোষ্টৰ বাবে দিছে এই চাকৰি আপোনালোকক জুনিয়ৰ এছিষ্টেণ্ট এই পদৰ বাবে দিছে চাকৰি আৰু টোটেল নাম্বাৰ অফ পোষ্ট আছে 28টা পোষ্টৰ ভিতৰত আপোনালোকক দুটা সেকশনত ভাগ কৰি দিছে এটা হৈছে দি ডেপুটি কমিশনাৰ শোণিতপুৰ তেজপুৰ ইয়াৰ বাবে আছে 25টা পোষ্ট আৰু এটা আছে যে নৰ্থ আসাম ডিভিজন ইয়াৰ বাবে আছে 3টা পোষ্ট আৰু আপোনালোকক ইয়াতে ক্যাটাগৰি ওয়াইজ পোষ্ট ভাগ কৰি দিছে কোনটো ডিপাৰ্টমেণ্টত মানে কিমানটা পোষ্ট আছে মানে কোনটো ক্যাটাগৰিত কিমানটা পোষ্ট ভ্যাকেন্সি আছে মানে ৰিজাৰ্ভেশ্যন আছে ইয়াতে আপোনালোকক জনাই দিছে এতিয়া জানি লওক আপোনালোকে কেনেদৰে আবেদন কৰিব এই পোষ্ট কেইটাৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব ইয়াতে কৈ দিছে আপোনালোকক candidates are required to apply in the prescribed form through the online mode only no other mode for submission of application is allowed the application form will be available online from 26 December 2019 26 ডিসেম্বৰৰ পৰা আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব আৰু ইয়াৰ অন্তিম তাৰিখ হৈছে 14 জানুৱাৰী 2020 আৰু আপোনালোকক ইয়াতে এটা কথা কৈছে যে আপোনালোকে অনলি অনলাইন যোগেহে আবেদন কৰিব পাৰিব যদি আপোনালোকে অফলাইন যোগে আবেদন কৰে তেনেহলে আপোনালোকৰ এপ্লিকেশন এলাউ নকৰে আৰু ইয়াতে কিছুমান ইনস্ট্ৰাকশনৰ কথা কৈ দিছে আৰু সেই ইনস্ট্ৰাকশনবোৰ আপোনালোকে চাই ল'ব পাৰিব অফিচিয়েল ওয়েবসাইট যেটো আছে সেই অফিচিয়েল ওয়েবসাইটৰ পৰা আৰু সেই অফিচিয়েল ওয়েবসাইটটো হৈছে যে www.honitpur.gov.in এইটো অফিচিয়েল ওয়েবসাইটত ভিজিট কৰি আপোনালোকে ইয়াৰ বিষয়ে আৰু অধিক তথ্য জানিব পাৰিব আৰু এতিয়া আপোনালোকে জানি লওক যে কি ডকুমেন্টস আপোনালোকে দিব লাগিব মানে কি ডকুমেন্টস আপোনালোকে সাবমিট কৰিব লাগিব অনলাইন যোগে আবেদন কৰাৰ সময়ত ইয়াতে কৈ দিছে যে candidates are required to upload the following documents latest passport size color photograph specimen signature admit card or pass certificate and mark sheet of HSLC examination and certificate mark sheet of graduation computer proficiency certificate caste certificate if applicable EWS certificate if applicable employment exchange registration certificate আৰু experience certificate if any এইকেইটা ডকুমেন্টস আপোনালোকক লাগিব আবেদনকাৰীৰ বয়স 18 ইয়াৰ্ছৰ কম হ'ব নালাগিব আৰু ম্যাক্সিমাম 44 ইয়াৰ্ছৰ বেছি হ'ব নালাগিব আপোনালোকে যদি গভৰ্ণমেণ্ট আৰু নন গভৰ্ণমেণ্টৰ যিকোনো ধৰণৰ এডুকেশ্যনেলৰ আৰু জবৰ ইনফৰমেশ্যন পাব খুজিছে তেনেহলে আপোনালোকে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰক আৰু নোটিফিকেশনটো অন কৰি থৈ দিয়ক আপোনালোকে অতি সোনকালে পাই যাব মোৰ এই চেনেলৰ জৰিয়তে এনি ইনফৰমেশ্যন সো বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব বাই বাই জয় অসম জয় হিন্দ